নমস্কাৰ আজি মই মেট্ৰিক্সৰ চতুৰ্থ ভিডিঅ'লৈ আগবাঢ়িছো 3.2 এক্সাৰসাইজ কৰাই আছিলো কৰিব লাগে আমি স্কেলাৰে কেনেকৈ পূৰণ হয় শিকাই গৈছো গতিকে এইটো হ'ব cos θ cos স্কয়াৰ θ ঠিক একেধৰণে হ'ব sin স্কয়াৰ θ ইতিমধ্যে ম্যাট্ৰিক্স এডিশনো শিকাইছিলো ম্যাট্ৰিক্সৰ যোগ এটা হ'ব cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ আমি স্টেপ কমাও এইটো স্টেপ নেদেখো আৰু cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ 1 আমি জানো sin θ cos θ minus sin θ cos θ হ'ব ইয়াৰ উত্তৰ হ'ব 0 minus sin θ cos θ plus sin θ cos θ ইয়াৰ উত্তৰ হ'ব 0 cos স্কয়াৰ θ plus sin স্কয়াৰ θ ইয়াৰ আনসাৰ হ'ব 1 অৰ্থাৎ 1001 টো হ'ব তাৰ ৰিজাল্ট Question number 7 x আৰু y নিৰ্ণয় কৰিবলৈ কৈছে যত x plus y ভ্যালু দিয়া আছে 7025 আৰু x minus y ভ্যালু দিয়া আছে 3003 আমি এটো যদি এক নং সমীকৰণ বুলি ধৰি লওঁ আৰু এটো যদি 2 নং বুলি ভাবো যেলে আমি লেফট সাইড টু গুৰুত্ব দিও x plus y আৰু x minus y পৰা x কেনেকৈ ওলাব 1 আৰু 2 যদি যোগ কৰি দিও এটো হ'ব x plus y plus x minus y লেফট হ্যান্ড সাইড যি ধৰণে হৈছে ৰাইট হ্যান্ড সাইডো হ'ব 7025 minus 3003 ইয়াৰ পৰা হ'ব y আৰু y কেনসেল গ'ল 7025 যোগ আছিলে 253003 x হ'ব 2 ৰে ডিভাইড হ'ব 5014 এটো হ'ব x ৰ ভ্যালু এটা আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিও আকৌ y ৰ ভ্যালু উলিয়াব পাৰো 1 বিয়োগ 2 যদি কৰো তেতিয়া হলে y ৰ ভ্যালু ওলালেহেঁতেন তেনেকুৱা ধৰণে কৰিব পাৰো নহলে সাবস্টিটিউট কৰিলেও হ'ব x ৰ মানটো যদি 1 নং সমীকৰণ বা 2 নং সমীকৰণ কৰবাত যদি আমি পাতি দিও তেতিয়াও তাৰ পৰা y ৰ ভ্যালু আমি পাব পাৰিম x ৰ ভ্যালুটো ৰাখি লৈছো 1 implies y is equal to 7025 এফালে আহিলে minus x হ'ব minus x আৰু পাতি নাথাকো 5014 7 minus 5 2 0 0 0 হ'ল 2 minus 1 1 5 minus 4 1 অৰ্থাৎ x মেট্ৰিক্সটো হ'লগে 5014 আৰু y মেট্ৰিক্সটো হ'লগে 2011 এনেকুৱা আৰু কেইবাটাও সমীকৰণ আছে তোমালোকে চেষ্টা কৰিবা পাৰিব বুলি আশা কৰিছো 10 নম্বৰত আছে
z y t plus 3 into 1 minus 1 0 2 is equal 3 into 3 5 4 6 twice x twice z twice y twice t plus 3 minus 3 0 6 no 12 18 আমাৰ এই দুটা এলিমেন্ট যোগ হ'ব twice x plus 3 এটো সাইডে তুলনা হ'ব 9 ৰ লগত twice x plus 3 is equal to 9 twice x is equal to 9 minus 3 6 x is equal to হ'ব 3 ঠিক একেধৰণে twice z minus 3 is equal to 15 twice z minus 3 is equal to 15 twice z होगा 15 plus 3 18 z होगा 9 एके धरणे होगा twice y plus 0 माने twice y is equal to 12 y is equal to 6 और twice t plus 6 twice t plus 6 twice t plus 6 is equal to 18 twice t is equal to 18 বিয়োগ 6 12 t is equal to 6 এইটা হিসাব আমি উলিয়াব লগিয়া মান আসলে So, 13 number प्रश्न तो खूब इम्पोर्टेंट और ऊपर पर करो दिया से f of x is equal to cos x minus sin x 0 sin x cos x 0 0 0 1 f of x x or function গতিকে ইয়াত আছে cos x sin x minus sin x sin x cos x 0 0 0 0 1 তো ইয়াৰ পৰা আমি গম পাম যদি এটো y ফাংচন হনতেন f of y therefore f of y আমি নিজে লিখিলো f of y is equal to কি হ'ব cos y minus sin y 0 sin y cos y 0 যে ইয়াত এটা বস্তু দিছে যে দেখবলৈ দিছে এটো f of x into f of y is equal to f of x plus y আমি লেফট হ্যান্ড সাইড টু কৰি চাও f of x আৰু f of y কি হয় मैट्रिक्स मल्टिप्लिकेशन व्यवहार होबो या আগৰ ভিডিওত আমি পাই আহিছিলো मैट्रिक्स मल्टिप्लिकेशन কেনেকৈ পাইছিলো আৰু ইয়াৰ আগৰ ভিডিও কিটা পাবলৈ হলে তোমালোকে ওপৰৰ যেটো আই বটনটো ক্লিক কৰিবা cos x cos y cos x cos y plus sin x sin y बोले से कि या जेतो माइनस আছে प्लस से माइनस होगा माइनस sin x sin y 0 0 सेकेंड एलिमेंट আহিব cos x minus sin y माने
গেপটো খুব কম হ'ব উপায় নাই মাইনাছ cos x sin y minus cos x sin y minus sin x cos y 0 0 ঠিক তেনেধৰণে আহিব sin x cos y plus cos x sin y second element আহিব sin x sin y minus sin x minus sin y plus cos x cos y 0 এটো আহিব 0 0 1 0 0 আহিলে তাৰ পিছৰটো আহিব 0 0 0 লাষ্টৰটো আহিব 0 into 0 plus 0 into 0 plus 1 into 1 মানে 1 পৰখিনি মছি দিছো পিছৰখিনি পাতিছো ইয়াত cos x cos y minus sin x sin y cos a cos b minus sin a sin b এটো ফর্মুলা ইউজ হৈছে cos a cos b minus sin a sin b মানে cos a plus b অর্থাৎ cos x plus y তাৰ পিছৰটো আহিছে তাৰ পিছৰটো যদি আমি মাইনাস এটা কমন লও মাইনাস এটা কমন ললে আহিব cos x sin y plus sin x cos y মাইনাস তো আছে আৰু ব্ৰেকেটৰ ভিতৰত আহিব cos x sin y minus sin x cos y minus মানে sin a cos b plus cos a sin b দিকে এটো আহিব sin x plus y লাষ্টটো 0 0 এ আছে ইয়াৰ পিছটো sin a cos b plus cos a sin b ডাইৰেক্ট আহিছে sin a plus b a b নাই ইয়াত xy আছে গতিকে sin x plus y আহিব তাৰ পিছৰটো আহিছে এই প্ৰথমটো হতে একেটাই কথা ইয়াত খালি সাইনৰ বস্তুটো আগত আছিল আমি পিছত আছে বুলি ভাবিম cos x cos y minus sin x sin y মানে এই ফৰ্মুলাটো হতে একেটাই cos x cos y minus sin x sin y কি হয় cos x plus y ফাৰ্ষ্টটা আছে 0 0 1 এতিয়া আমি যদি original formula tile ঘুৰি যাও যেটো f of x দিয়া আছিল f of x থাকতে এখিনি আছিল cos x এখিনি আছিল minus sin x 0 sin x আছিল cos x আছিল 0 আছিল 0 0 1 x ৰ ফাংশন আছিল কাৰণে ইয়াত x আছিল বা y ফাংশন থাকতে ইয়াত y আছিল বাকি ইয়াৰ লগত যদি original formula টো আমি কম্পেয়াৰ কৰো একে গুটেখিনি গতিকে ইয়াৰ জাগাত আমি f of x plus y লিখিব নোৱাৰিম নে বাৰু x plus y just x or জায়গা x plus y বুলি হবা তেতিয়া হলে এখিনি কথা আহিব যে cos x plus y minus sin x plus y plus sin x plus y cos x plus y 0 এনেকে ইয়া পাতে আগৰখিনি মছি দিব লগিয়া হল এখিনি পা পাইছিল যে লেফট হ্যান্ড সাইডৰ আছিল f of x into f of y তাৰ পা গৈ গৈ আমি পালোগে f of x plus y তেতিয়া আমি লিখিব পাৰিম যে f of x into f of y is equal to f of x plus y Ya pisó, ¿quiere pisó? Next video, chat.